হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টোৰ যোগেদি মই তোমালোকলৈ অসমৰ নিবনুৱা সমস্যা এই বিষয়ে এটা সুন্দৰ ৰচনা আগবঢ়াম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই চেনেলটোত ইতিমধ্যে ৰচনা বহুতো ভিডিঅ' আগবঢ়াইছোঁ, গতিকে যদি তোমালোকে এতিয়ালৈকে চোৱা নাই তেন্তে প্লেলিষ্টত গৈ ৰচনা ছেকশ্যনত গৈ চাব পাৰিব। তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। এইটো হৈছে অসমৰ নিবনুৱা সমস্যা ৰচনা। প্ৰথমতে আৰম্ভণিটো লিখা আছে অতি তাৰপিছত ইয়াত নিবনুৱা সমস্যা সৃষ্টি হোৱাৰ কাৰণবোৰ সুন্দৰকৈ লিখা আছে, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা আৰু লগে লগে লিখি যাবা। তাৰপিছত চাওক, ইয়াত নিবনুৱা সমস্যাৰ সমাধানৰ বিষয়ে কিছু লিখা আছে, গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰিবা। ভাল লাগিলে নিজৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। সামৰণি। এইটোৱে আছিল অসমৰ নিবনুৱা সমস্যাৰ বিষয়ে এটা সুন্দৰ ৰচনা। গতিকে তোমালোকে ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।